ধূনা দিব লাগে সন্ধিয়া হ'লে সদায় গৃহস্থলীঘৰত ধূনা কি কাৰণে দিব লাগে জানেনে প্ৰথম কথা শ্বেয়াৰ কৰিলোঁ আৰু ধূনা বাকলিটো মই কিদৰে কাটিছোঁ মই শ্বেয়াৰ কৰিছোঁ আপোনালোকক এয়া দেখিছেনে এনেকৈ পেলাই পিচ পিচ কৰি দিছোঁ যাতে ধূনা আপোনালোকে একদম ইজি ইমান মানে মাথা মাৰিব লগা কোনো কথা নাই কেনেকৈ জ্বলাম যিসকলে এলাহ কৰে দিবলৈ মই সেইসকলৰ কাৰণেহে মই কৰিছোঁ একদম ইজি প্ৰচেছ মই আপোনালোকক বুজাই দিছোঁ কোনো কাগজ নালাগে কোনো কিবা মানে বহুত বিশেষ একো বস্তু নালাগে বহুত মানুহ দেখা পাওঁ কিবা কাগজ বিচাৰি থাকে কিবা বিচাৰি থাকে সেইবোৰ কোনো প্ৰয়োজনীয় নাই একদম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমি সুস্থ হৈ আছোঁ এণ্ড আপোনালোকো একদম সুস্থ সবল এণ্ড ষ্ট্ৰং হৈ থাকক আৰু আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আজি মানে একদম গৈ আছোঁ গোটেইখিনি আপোনালোকক মই দেখাই গৈ আছোঁ চ' আপোনালোকে একদম পৰা চাই থাকিব ভিডিঅ'টো একদম পৰা শেষলৈকে আৰু যদি মোৰ চেনেলটো এতিয়াও আপোনালোকে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইবটো কৰিবলৈ দিব আৰু কাষতে থকা সেই অল বটনটো ক্লিক কৰিব তেতিয়াহে মই আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকৰ ওচৰত নতুনকৈ আহিব হয় নাই তেতিয়া একদম পৰা ৰখি নাথাকোঁ নাৰিকল অলৰেডি মই কাটি দিলোৱে নাৰিকল দুটা যে মই কাটিছিলোঁ অলপ মই দেখাইছিলোঁ বাৰু নাৰিকল কাটাটো এইটো নাৰিকল চাওক সুন্দৰকৈ মই কাটিলোঁ চাওক এইটো নাৰিকল এই নাৰিকলৰ পানী খালে বেমাৰ হ'ব এতিয়া দেই আৰু এইটো এটা নাৰিকল মানে কিছুমান বস্তু নিজে নিজে শিকিব লগা হৈ যায় বাধ্যত পৰি শিকিব লগা হৈ যায় মানে ঠেকা পোৱা যায় যেতিয়া তো তেনেকৈ পেলাই ময়ো শিকিছিলোঁ নাৰিকল কাটাটো আপোনালোকৰ লগত অলৰেডি মই শ্বেয়াৰ কৰিলোঁৱে তেনেকুৱাকৈ জীৱনত বহুত কিবা কিবি শিকিছোঁ বহুত শিকিছোঁ কম কেতিয়াবা কেতিয়াবা আপোনালোকক মোৰ ব্লগছসমূহ চাই থাকিব দেখুৱাই থাকিম আৰু এতিয়া এটা বস্তু কৰিবলৈ গৈ আছোঁ চাই থাককচোন কি কৰিবলৈ গৈ আছোঁ এতিয়া দেখিব পাৰিছে যে মই কি কৰিবলৈ আহিছোঁ এয়া চাওক এইখিনি হ'ল বাকলি নাৰিকলৰ বাকলিখিনি একচুৱেলি বাহিৰতে আছিলে আমাৰ মানে কুকুৰ পোৱালি দুটা আছে ইমান বদমাছ মানে সিহঁতে এয়া নাৰিকলৰ বাকলি কামুৰি লৈ পিছফালে লৈ গুচি গ'ল চৰি আগফালে মা মানে এনেকৈ পেলাই এইটোতে ভৰাই থৈ দিলে এতিয়া মই এইখিনি পিচ পিচ কৰি কাটিম কিয় কাটিম মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ মানে কি ক'ম এইখন দা দেখিছে ন দাখন আমাৰ নহয় এই আমাৰ খুৰীহঁতৰ হয় ওচৰৰ খুৰীহঁতৰ হয় যিহেতু দাখন আনিছোঁ আৰু দাখনটো দিবগৈ লাগিব ন গতিকে দাখন থাকোঁতে এইখিনি কামখিনি কৰি লওঁ আকৌ দাখন আকৌ আনিবগৈ লগা হ'ব গতিকে সময়তে কামখিনি কৰি লওঁ এয়া চাওক মই কিদৰে কাটিম আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম এটা নাৰিকলৰ বাকলি মই 3 পিচ কৰিম এইটো কি হয় আপোনালোকেতো ধূনা দিয়ে চাগৈ সকলোৱে ধূনা ধূপ দিয়ে সন্ধিয়া সময়ত প্ৰত্যেকৰে ঘৰতে কিন্তু আমি নাৰিকলৰ বাকলিটো দি পেলাই ধূনা জ্বলাওঁ মানে বহুত ভাল হয় আৰু একচুৱেলি ধূনা দিব লাগে সন্ধিয়া সময়ত পৰাপক্ষত আপোনালোকে প্ৰত্যেককে কৈছোঁ মই মানে ধূনা দিয়া ব্যৱস্থাটো কৰিব লাগে মানে কিছুমান মানুহ কি হয় এলাহতে ধূপকে দি থয় বহুত দেখিবলৈ পোৱা যায় মানে এলাহ কৰে ধূপ দি পেলাই থৈ দিয়ে মানে আগৰবাতি তো সেয়াকৈ দি পেলাই থৈ দিয়ে এইবিলাক জ্বলাই কৰি থাকিবলৈ এলাহ কৰে কিন্তু এই বস্তুটো ধূনা দিব লাগে সন্ধিয়া হ'লে সদায় গৃহস্থলীঘৰত ধূনা কি কাৰণে দিব লাগে জানেনে প্ৰথম কথা ধূনা দিলে আপোনাৰ মনটো ভাল লাগে মানে ধূনাৰ যিটো চেণ্ট সেইটো বস্তু ঘৰখনৰ সেই যিটো জলবায়ু ন সেই বস্তুটো মানে পূৰা এটা মানে কি ক'ম আৰু মানে এটা সুন্দৰ বাতাবৰণ দিয়ে আৰু ছেকেণ্ড কথাটো হৈছে আপোনাৰ ঘৰত ভাল বেয়া বিভিন্ন ধৰণৰ বস্তু ঘৰত প্ৰৱেশ কৰে আছোঁ ৰ'ব কাটি লৈছোঁ এইটো মানে ভাল বেয়া বিভিন্ন ধৰণৰ বস্তুৱে প্ৰৱেশ কৰে ঘৰত চ' মানে ধূনাকণ দিলে সেই বস্তুবিলাক মানে বেয়া বস্তুবিলাক সদায় ঘৰৰ পৰা ওলাই যায় মানে ভাল জলবায়ুখিনি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে যিদৰে তুলসী গছ থাকিব লাগে ঘৰৰ আগফালে মানে বতাহটো তাতে ভিতৰলৈ আহিব লগাকৈ মানে আহিব পৰাকৈ ৰাখিব লাগে ঠিক সেইদৰে ধূনাটো দিব লাগে ত' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ধূনা বাকলিটো মই কিদৰে কাটিছোঁ মই শ্বেয়াৰ কৰিছোঁ আপোনালোকক এয়া দেখিছেনে এনেকৈ পেলাই পিচ পিচ কৰি দিছোঁ যাতে ধূনা আপোনালোকে একদম ইজি ইমান মানে মাথা মাৰিব লগা কোনো কথা নাই কেনেকৈ জ্বলাম যিসকলে এলাহ কৰে দিবলৈ মই সেইসকলৰ কাৰণেহে মই কৰিছোঁ এই বস্তুখিনি দেখিছে ন এই বস্তুখিনি এনেকৈ দিলে ছিঙিয়ে যায় চ' এই বস্তুখিনি এনেকৈ ছিঙি পেলাই তাত ধূনা বাতিটোত দি দিব দি পেলাই আপোনালোকে মেচ এটা মাৰি দিলে লগতে জ্বলিয়ে যায় এনেকৈ অলপ হাতেৰে মাৰি দিলে বতাহত অলপ হেৰি হৈ যায় মানে জ্বলি যাব তাৰপিছত আপোনালোকে এইখিনি বাকলি এনেকৈ পেলাই দিব মানে পেলাই নহয় চৰি এনেকৈ দি দিব
ধূনা দি দিব ওপৰত একদম ইজি প্ৰচেছ মই আপোনালোক বুজাই দিছোঁ কোনো কাগজ নালাগে কোনো কিবা মানে বহুত বিশেষ একো বস্তু নালাগে বহুত মানুহ দেখা পাওঁ কিবা কাগজ বিচাৰি থাকে কিবা বিচাৰি থাকে সেইবোৰ কোনো প্ৰয়োজনীয় নাই একদম ধুনীয়াকৈ এই বস্তুখিনি একদম চিম্পুল কথা এই বস্তুখিনি সদায় অলপ মিহি মিহিকৈ দেখিছে ন এনেকৈ আপোনালোকে এৱাই লওকচোন এটা মেচ মাৰি দিয়ক ধুনীয়াকৈ একদম পূৰা জ্বলিয়ে যায় আৰু তাৰ ওপৰত এইখিনি বস্তু এনেকৈ দি দিলে হৈ গ'ল তাৰ ওপৰত ধূনা দিয়ক বাছ কাম শেষ একদম ইজি হয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া মই এইখিনি চাওক কিমানখিনি আছে গোটেইখিনি মই এতিয়া কাটিম আৰু এটা কথা প্ৰতিবাৰে কওঁ ভিডিঅ'বিলাক চাই পেলাই সদায় কমেণ্ট এটা কৰি জনাব কেনেকুৱা পায় আপোনালোকে আৰু এই বস্তুটো দেখিছেনে বাৰু কি হয় বাৰু অকণমান জনাবচোন দেই মানে এইটো মোৰ দেউতাৰ দেউতাৰ দেউতাক মানে ককাৰ দিনৰ হয় এইটো বস্তু কি হয় ইমান নাজানো দেউতাই কৈছিলে পাহৰিলোঁ বাট গড় চৰ নাপালোঁ বিচাৰি গতিকে এইটোকে এতিয়া ব্যৱহাৰ কৰিছোঁ বেছিকৈ কৰিবলৈ ভয় লাগে কাৰণ বেয়া হৈ যায় বুলি এতিয়া এইখিনি কাটি লওঁ একদম পটাপট হৈ যায় কাটি টাইম নালাগে সুন্দৰকৈ কাটা গৈছে এই বন্তি ঘৰ ডাঙৰটোৱে আনিছোঁ গোঁসাই ঘৰত থকাটোকে আনিছোঁ এইটো দিওঁনে এতিয়া কুকুৰে কামোৰাটো একো নহয় হে অঁ কামুৰি পেলাই লৈহে গৈছে অঁ মই আজি বস্তু এটা আনিছিলোঁ জেকেটটো পকেটতে থাকিলে পকেটত পৰিলে নেকি ক'ব নোৱাৰিছোঁ মই আহোঁতে স্কুটিৰ পৰা হেৰিয়ৰ পৰা ভুলৰ গুটি দিছিলে মোক এজনীয়ে নহয় এতিয়া দিব আকৌ লগাই মই লৈ আহিলোঁ পৰিলে নে আছে নে চাবগৈ লাগিব ই লগৰ এজনীয়ে দি পঠাইছিলে ভুলৰ গুটি অঁ দিয়কচোন অফ কৰি পেলাই তাই ভাত খাই আছিলোঁ যে ভুলৰ গুটি দি পঠাইছিলে একচুৱেলি আমি যেতিয়া ফিল্ডত যাওঁ বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ ভালো লাগে আজি মানে এটা লাও দি পঠাইছিলে পানীলাও যিটো কয় জাতিলাও আমি পানীলাও বুলি কওঁ মানে মাৰ ঘৰত পানীলাওৱে ইউজ কৰোঁ আৰু ইয়াতে মানে জাতিলাও বুলি কয় মানে একদম প্ৰথমতে মোৰ নাহিছিলে মানে কি জাতিলাও পানীলাও বুলিহে কয় তাত মানে পানীলাও বুলিয়ে কৈ আহোঁ ন চ' ইয়াতে মানে জাতিলাও একদম কওঁতে এতিয়া বেয়া নালাগে বাৰু ভালেই লাগে জাতিলাও চ' দি পঠাইছে গতিকে ভালেই লাগে হা ক'বলৈ যায় অঁ